ধুনীয়া গোৱা তুমি মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক গাখীৰৰ বেপাৰো বেপাৰ গানৰ বেপাৰো বেপাৰ ডিষ্ট্ৰেটনেল পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় চব টকাৰ খেল চব বেপাৰী আমাৰ হাতত আছে আৰু মাথো কেইটিমান মুহূৰ্ত কেইটিমান ঘণ্টা কেইঘণ্টামান পাছতেই শুভমুক্তি লাভ কৰিবলৈ গৈ আছে আমাৰ সকলোৰে হিয়াৰ আমঠু প্ৰাণৰ শিল্পীগৰাকীৰ এখন সপোনৰ ছবি ৰৈ ৰৈ বিনালে ইতিমধ্যে পূৰ্বৰ বহু অভিলাষ ভংগ কৰি বহু নতুন নতুন অভিলাষ ৰচিবলৈ সক্ষম হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ সপোনৰ ছবিখনে কি অভিলাষ ভংগ কৰিলে আৰু কি অভিলাষ ৰচিলে এই সকলোখিনি জানিম আমি এইটো ভিডিঅ'ত কিন্তু ভিডিঅ'টো আগবঢ়াৰ পূৰ্বে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে লিখিবলৈ নাপাহৰিব জয় জুবিন গাৰ্গ আপোনালোকে লিখিবলৈ নাপাহৰিব ছবিখনৰ বিষয়ে যদি আমি চমুকৈ ক'বলৈ যাওঁ এইখন ছবি যদিও বা জুবিন গাৰ্গে 15 বছৰ আগতে কল্পনা কৰিছিলে কিন্তু এইখন লিখি উলিয়াবলৈ সম্পূৰ্ণ 2.5 পৰা 3 বছৰ সময় লাগিছিলে আৰু পূৰ্বে আমাৰ অসমীয়া ছবি জগতৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আহে যে অমুকৰ পৰা কপি কৰা বা বিভিন্ন সিনেমাৰ ওপৰত ইনস্পায়াৰ হোৱা কিন্তু এইখন কোনো ধৰণৰ ইনস্পায়াৰ হৈ বনোৱা নহয় এইখন কোনো ধৰণৰ কপি সিনেমা নহয় এইখন সম্পূৰ্ণ জুবিন গাৰ্গৰ নিজা চিন্তাধাৰাৰে বনোৱা বা নিজা জীৱনশৈলীৰ ওপৰত আধাৰিত এখন সম্পূৰ্ণ মিউজিকেল ছবি কেতিয়াবা আপোনালোকে শুনিছিলে নে অসমীয়া ছবি ৰাতিপুৱা 5 বজাত শুভমুক্তি লাভ কৰিব বা অসমীয়াই নহয় সাউথৰ অথবা বলিউডৰ যিকোনো ছবি অসমত কেতিয়াবা ৰাতিপুৱা 5 বজাত শুভমুক্তি লাভ কৰা কিন্তু সেই সকলোবোৰ ৰেকৰ্ড ভংগ কৰি জুবিন গাৰ্গৰ বা অসমীয়া চলচ্চিত্ৰ জীৱনৰ হয়তো জয়মতীৰ পাছত প্ৰথমখন এনেকুৱা ছবি হ'ব যিয়ে নেকি ৰাতিপুৱা 5 বজাত শুভমুক্তি লাভ কৰিব ইতিমধ্যে গুৱাহাটীৰ আটাইবিলাক চিনেমা হলতেই প্ৰায়বিলাক টিকেট শেষ হৈ গৈছে হল সম্পূৰ্ণ বুক হৈ গৈছে কেতিয়াবা আপুনি শুনিছিলেনে যে মুম্বাই কেৰালা আদি অসমতো প্ৰায় 100টা ছবিগৃহত শুভমুক্তি লাভ কৰিবই অসমৰ বাহিৰতো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যসমূহ যি আচলতে ছবিগৃহ আছে 70টাতকৈ অধিক ছবিগৃহত এই ছবিখনে শুভমুক্তি লাভ কৰিব কেতিয়াবা আপোনালোকে এইবিলাক জানো শুনিছিলে কেতিয়াবা আপোনালোকে শুনিছিলে নে যি আচলতে সাউথৰ অথবা বলিউডৰ যিসমূহ ব্লকবাষ্টাৰ সুপাৰ বাজেটৰ ছবিসমূহ স্থগিত ৰাখি অসমীয়া ছবি হলত চলোৱাটো ইয়াৰ পূৰ্বে আমি কেতিয়াও শুনা নাই আৰু আমি এতিয়াও আশা কৰোঁ যে অসমীয়া চলচ্চিত্ৰ জগতৰ যি আচলতে এক সোণালী যাত্ৰা 90 বছৰীয়া যি আচলতে ছবি জগতৰ অসমীয়া চলচ্চিত্ৰ জগতৰ যি যাত্ৰা সেই 90 বছৰীয়া যাত্ৰাৰ ৰৈ ৰৈ বিনালে ছবিখন মাইলৰ খুঁটি হৈ ৰ'ব আৰু ভৱিষ্যতৰ যাতে অসমীয়া ছবিসমূহ এনেদৰে মাইলৰ খুঁটি হৈ ৰয় প্ৰতিখন অসমীয়া ছবি জগতে যাতে এটাৰ পিছত আন এটা পূৰ্বৰ অভিলাষ ভংগ কৰে আমি এইটোৱেই ৰাইজৰ পৰা আশা কৰিম ছবিপ্ৰেমী অথবা অসমবাসীৰ পৰা আশা কৰিম তো কাইলৈ সকলোৱে যিসকলে কালি দিনটোত টিকট বুক কৰিছে সকলোৱে উপভোগ কৰক কিন্তু এটা সৰু অনুৰোধ আমাৰ ফালৰ পৰা যাতে কোনেও যাতে সৰু ক্লিপসমূহ নিজৰ মোবাইলত আবদ্ধ নকৰে নিজৰ মোবাইলত আবদ্ধ কৰি কিনে ছ'চিয়েল মিডিয়াত পাব্লিক নকৰে কিয়নো ইয়াৰ পূৰ্বে আমি বহুবাৰ দেখিছোঁ যে এনেধৰণৰ কাম কৰি কিনে বহুতো ল'ৰা ছোৱালীয়ে জেল যাবলগীয়া হৈছে বা জেলৰ ভাত খাবলগীয়া হৈছে গতিকে আমি পূৰ্বতে সাৱধান হোৱাটো উচিত কাৰণ এইখন জুবিনদাৰ সপোনৰ এখন ছবি আৰু এই ছবিখনক লৈ বহুত ষ্ট্ৰিক্ট হৈ আছে প্ৰশাসন ইতিমধ্যে বহুত ষ্ট্ৰিক্ট হৈ আছে ৰৈ ৰৈ বিনালে যি আচলতে টিম গতিকে আমি কোনো যাতে এই ভুলসমূহ নকৰোঁ সেয়ে মোৰ আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ গতিকে কালি মই পুৱাই যাম মোৰ প্ৰথম শ্ব' আছে আপোনাৰ ৰাতিপুৱা 6 বজাত যি আচলতে আদাবাৰীস্থিত যিটো আপোনাৰ ছবিগৃহ আছে তাতে মই পুৱাই চাবলৈ যাম পুৱাই চাবলৈ গৈ মই ভিডিঅ' আকাৰে যিমানখিনি পাৰোঁ ৰাইজৰ মতামত আৰু তাৰ যিটো পৰিৱেশ সেই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ